নমস্কাৰ বন্ধুবান্ধৱীসকল, এই ভিডিঅ'টো সম্পূৰ্ণকৈ যিসকলে অসম পুলিচৰ ABUB স্বয়ংসেৱক বাসিষ্ঠা পদৰ লগতে APR গাৰ্ডছমেন ফায়াৰ ইমাৰ্জেঞ্চি ASF বেটেলিয়ানৰ কম্বাইন কমৰ ৰিটেন এক্সাম দিবা তোমালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ' যিহেতু তোমালোকৰ কম্বাইন কমৰ ৰিটেন এক্সামটো 20 ফেব্ৰুৱাৰী তাৰিখে হ'বলৈ গৈ আছে আৰু তোমালোকে যিহেতু কম্বাইন কমৰ ৰিটেন এক্সাম দিবলৈ কাৰণে এপ্লিকেশ্যন কৰিব লাগে। তোমালোকে হয়তো বহুতেই এপ্লিকেশ্যন কৰিছা আৰু বহুতেই হয়তো কৰা নাই। যিসকলে কৰা নাই অতি সোনকালে কৰি ল'বা, যিহেতু তোমালোকৰ লাষ্ট ডেট তাত দিয়া হৈছে 30 জানুৱাৰী তাৰিখে তোমাৰ লাষ্ট ডেট। তোমালোকে 30 জানুৱাৰী তাৰিখৰ আগত কৰিব লাগিব। এতিয়া হৈছে তোমালোকে সমস্যাত পৰিছা এপ্লিকেশ্যন কৰোঁতে। সমস্যাটো কি হৈছে মই কৈ আছোঁ। যি নেকি তোমালোকে এপ্লিকেশ্যন কৰিব যাওঁতে এপ্লিকেশ্যন নাম্বাৰ প্ৰয়োজন হৈছে, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ বা কেপচা তোমালোকে ফিল কৰিছা, কৰি পেলাই তোমালোকে ৰেজিষ্টাৰ কৰিছা। ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে এটা অপশ্যন পাইছা যে ইনভেলিড কেপচা বুলি পাইছা। কিয় কাৰণে আহিছে মই কৈ আছোঁ, তোমালোকে কেনেকৈ সমাধান কৰিবা কৈ আছোঁ। তোমালোকে প্ৰথমে এপ্লিকেশ্যন নাম্বাৰ বহাবা, কেণ্ডিডেট নেম দিবা, তাৰপিছত লগতে তোমালোকৰ ডেট অফ বাৰ্থটো ফিল কৰিবা, তাৰপিছত তোমালোকে কেপচাটো ফিল কৰিবা, তাৰপিছত ৰেজিষ্টাৰ কৰিবা। যদি তোমালোকৰ ইনভেলিড কেপচা আহে তেতিয়াহ'লে তোমালোকে আকৌ নেক্সট তোমালোকে বেলেগ এটা কেপচা ল'বা, যিয়ে নেকি তোমালোকে নিশ্চয় দেখাই পাইছা কাৰচিন দুডাল আছে, তাত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ বেলেগ এটা কেপচা আহিব, তোমালোকে সেই কেপচাটো বহাই দিবা, তাৰপিছত ৰেজিষ্টাৰ কৰি দিবা। নিশ্চয় তোমালোকৰ খোল খাব, তোমালোকৰ যি এপ্লিকেশ্যনৰ পেজটো আছে সেইটো খোল খাব। তোমালোকে কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে। তোমালোকে কেনেকৈ কৰিবা, এবাৰ নাহিলে তোমালোকে 2-3বাৰ কৰিবা, তেতিয়া নিশ্চয় তোমালোকৰ আহি যাব। আৰু যি নেকি তোমালোকৰ বৰ্তমান যিসকলে কৰিছা এপ্লিকেশ্যন, তোমালোকে কিন্তু এইটো ভুল নকৰিবা। ৰিটেন টেষ্টত তোমালোকে যেতিয়া দিব যাবা, ৰিটেন টেষ্ট দিব যাবা, তেতিয়া তোমালোকে কিন্তু যিখন এপ্লিকেশ্যন তোমালোকে এতিয়া ফিল কৰিছা সেই এপ্লিকেশ্যন তোমালোকে লৈ যাবা। যদি নিনিয়া তোমালোকক হয়তো ৰিটেন টেষ্ট নিদিব পাৰে, যিহেতু তোমালোকক এইখন বহুতেই প্ৰয়োজন হ'ব। যিহেতু তোমালোকৰ CWT এবলি এপ নং আছে, তোমালোকৰ এপ্লিকেশ্যন নং আছে, যি নেকি তোমাৰ কম্বাইন ৰিটেন এক্সামটো হ'বলৈ গৈ আছে। সেই এক্সামত তোমালোকৰ এটা এপ্লিকেশ্যন নাম্বাৰ দিছে আৰু সকলোবোৰ ডিটেইলছ তোমালোকৰ এইখনতে আছে। আৰু তোমালোকে নিশ্চয় দেখা পাইছে তলত ছিগনেচাৰ অফ এপ্লিকেণ্ট বুলি লিখাই আছে। তোমালোকক এইখন বহুতেই প্ৰয়োজন হ'ব। যিসকলে এতিয়ালৈকে প্ৰিণ্ট আউট কৰা নাই তোমালোকে প্ৰিণ্ট আউট কৰি ল'বা আৰু তোমালোকৰ এক্সাম হলত এইটো চাইন কৰিব লাগিব। এতিয়া তোমালোকে নকৰিবা, যেতিয়া তোমালোকৰ এক্সামটো হ'ব তেতিয়া তোমালোকে চাইন কৰিব লাগিব। তোমালোকে ধুনীয়াকৈ বুজি পালা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ। নেক্সট লগ পাম।